আপোনালোক ভালে আছেনে? মই বাৰু ভালে আছো। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰো বুলি ভাবিছো। আজিৰ দিনটোত কিনো কৰো তাকে আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম। এতিয়া হৈছে ৰাতিপুৱা 7টা আৰু মই শুই উঠিছো। চকু দেখিছেনে? এয়া ফুলি আছে। শুই উঠিছো, ব্ৰাছ কৰিলো, তাৰপাছত চাহটো খাওঁ, খাই উঠি পিনে গা পা ধুই অলপ ওলাই যাওঁ। ক'ত যাওঁ কি কৰো আজি দেখুৱাই থাকিম। তেনেহলে বলক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এয়া মই এতিয়া ওলালো ঘৰৰ পৰা আৰু সেইবোৰ ৰাস্তাত মানুহবোৰ দেখিছেনে? আচলতে আমাৰ ঘৰৰ ওচৰত থকা স্কুলখনত বৰিং কৰিছে। সকলোৱে সেইকাৰণে বৰিং কৰা মেচিনটো চাব আহিছে। এইটো ইমান ভিৰ হৈছে চাওকচোন। এতিয়া মই গৈ আছো দাদাৰ ৰুমত। দাদা মানে মোৰ পেহীৰ ল'ৰা, মোৰ ডাঙৰ পেহীৰ ল'ৰা। আমাৰ ঘৰৰ পৰা এনেধৰণে 5 মিনিটমান খোজকাঢ়ি দিলে তাৰ ৰুমটো পাই গ'ল। আজি দিনটো তাতে থাকিম বুলি ভাবিছোঁ আৰু তাতে ভাত খাম বুলি ভাবিছোঁ। এয়া পালোহি আৰু। কাপোৰ চাপোৰ কিবা কিবি দুনিয়াৰ মানুহ। ঐ দা উঠা। আহিলে নহয় বৰষুণজাক। অলপ ওলাই যাম বুলি ভাবিছিলোঁ বস্তু অলপ আনিবলৈ। বৰষুণজাক কমাৰ পাছত এনেধৰণে ওলাই আহিলোঁ দুপৰীয়াৰ আহাৰৰ বাবে কিবা অলপ কিনিবলৈ। দুপৰীয়াৰ কাৰণে পনীৰ লৈ আনিলোঁ অলপমান আৰু আনিলোঁ গাহৰি মাংস। আৰু মই এতিয়া আলু পিঁয়াজখিনি কাটি লৈছোঁ। এনেতে আহিল মোৰ লগৰ ছোৱালী এজনী, তাইকো মাতিছোঁ আজি। তাই ইয়াতে ওচৰতে থাকে, আমাৰ ঘৰৰ ওচৰতে। এয়া মোৰ হেল্পাৰ আহি গ'ল। দুইজনীয়ে লগ লাগি ভাতখিনি বনাই লওঁ। এতিয়া মই আলু পিঁয়াজখিনি ধুই লওঁ। এয়া গাহৰি মাংস এইখিনি বনাওঁ প্ৰথমতে। এইখিনি এতিয়া বইল কৰি ল'ম। এনে বইল কৰিলে ইমান এটা সোৱাদ নালাগে খাই, কিন্তু যি পৰিস্থিতি বেমাৰ কিজনী গাতে লাগি আহে সেইকাৰণে বইল কৰি ল'ম। অলপ নিমখ দি এটা চিটি মাৰিম, বেছি নমাৰো। চাই থাকক। পনীৰখিনি হয় গল কটা। এতিয়া মই প্ৰথমতে ভাজি ল'ম, তাৰপিছত এতিয়া পানী লৈ লৈছো বাতি এটাত আৰু ইয়াতে অলপ নিমখ দি ল'ম। মাছ বনাইছো। পনীৰৰ ৰেচিপিটো মই আগতে দি থৈছো, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। পাই যাব। এয়া পনীৰ ৰেডি। এতিয়া বনাম পৰ্কখিনি। প্ৰথমতে মাংসখিনি ভাজি লওঁ অলপমান। যিহেতু বইল কৰা মাংসত নিজৰ একো কালাৰ নাথাকে, সেইকাৰণে মাংসখিনি কালাৰ আহিবৰ কাৰণে ভালকৈ ভাজি ল'ব লাগিব কাঢ়াকৈ। মাংসখিনি অলপ ভাজ কৰাৰ পাছত পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি ভাজ খোৱাৰ পাছত নিমখ হালধি সোৱাদ অনুসৰি দি দিব।
মোৰ দেখুৱা নহ'ল কাৰণ মোৰ কেমেৰাটো অফ হৈ থাকিল আৰু মই গমেই নাপালোঁ। এইখিনি দেখিছেনে? একো মছলা নিদিয়াকৈ কি ধুনীয়া ৰং হৈছে। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি দুটা জলকীয়া দি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি জলকীয়া দিব পাৰে, কম বেছি পৰিমাণে। আৰু ভাজি লৈছিলোঁ আলুখিনি অলপমান, সেইখিনি ইয়াতে দি দিছোঁ। আলুখিনি প্ৰথমতে ভাজি ল'লে মাংসখিনিত যেতিয়া পানী দিয়া যায় তেতিয়া আলুখিনি ভাঙি নাযায়। আৰু এতিয়া ইয়াতে আদা নহৰু খুন্দি দি দিছোঁ। তাৰ পাছত পানী দি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ উতলাই ল'ম। ঢাকি দিছোঁ এতিয়া, এয়া গাহৰিখিনি। তাৰপিছত অলপমান ওলাই লওঁ, ফটো দুটামান উঠিব আছে, এইখিনি তেতিয়ালৈকে ইয়াতে থাকক। আচলতে গাহৰি আৰু এইজনী দেখিছোনে, মই এইফালে পোহৰতে কথা পাতি আছোঁ আৰু তাই এইখন বন্ধ কৰি দিছে। আচলতে গাহৰি আৰু পনীৰ দুইটাই বনোৱা হৈছে। মানে মই গাহৰিটো নাখাওঁ, এনে খাওঁ কিন্তু শাওণ মাহ মানি আছোঁ কাৰণে নাখাওঁ। মই পনীৰে খাম, ইহঁতি খাব গাহৰি। ঠিক আছে তেনেহ'লে চাই থাকক। বাইদেৱে মেখেলা চাদৰ পিন্ধিছে। ইয়াতে বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই, অকল গৰম মছলা অলপ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি অলপ জুলীয়াকৈ বনাইছোঁ। এনেকৈ খাই ভাল লাগে। আৰু এইখিনি হ'ল পনীৰ। খাব লৈছোঁ, মই পনীৰেদি খাওঁ আৰু তাইও আজি পনীৰেদি খাব। দেওবাৰ পালিছে তাই। আৰু এয়া দাদা খাই লওঁ তেনেহ'লে। খাবলৈ বোলে ইমানে ভাল হৈছিল, এক পিচ খাই পিনে কুকাৰত ভাত বিচাৰি গৈছে। ভাত আছে নে নাই? ভাত আছে। মই ভাত খাই লওঁ, ঘৰত ভাত খাই অহা মানুহে ভাত খাব ধৰিছে। ভাত খালোঁ, সঁচাকৈ খাবলৈ বহুত ভাল হৈছিল। গাহৰিখিনি একদম সাধাৰণভাৱে ৰান্ধিছোঁ, হ'লেও ভাল লাগিছিল খাই। মই বাৰু খাব নোৱাৰিলোঁ গাহৰিখিনি, হ'ব বাৰু পিছত কোনোবা এদিন খাম। শাওণ মাহ পালি আছে। শাওণ মাহ যোৱাৰ পিছত গাহৰি বনাম আকৌ এদিন আৰু মই খাম। খাই পিনে আপোনালোকক নিশ্চয় জনাম কেনেকুৱা লাগিছে। আকাশখনত মেঘবোৰ দেখিছেনে? দেখিবলৈ ইমান ধুনীয়া লগা হৈছে নহয়নে বাৰু? ভাত পানী খাই উঠি আমি এনেধৰণে ওলাই আহিলোঁ ঘৰৰ ওচৰতে। আজি ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, মোক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, বাই।